নাম কি তোমাৰ? হা? তৰালি। কিমান শ্ৰেণী পঢ়া? এনেকুৱা পঢ়ালে কেনেকুৱা হ'ব? তোমাৰ নাম কি? নাম ক'বলৈ ভয় খাই নেকি? আমাৰ গাইজনী কি ধুনীয়াকে ক'ব Hey guys, স্বাগতম to Sanjoy official. আজি আহিলো আৰু এটা শুটিং কৰিবলৈ। এপিনে আছে আমাৰ সান্তদা, এপিনে শান্তিদি। ৰেডি হৈ আছে কেমেৰাম্যান, আসামিজ কভাৰ ডান্স। ভিডিওটো ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে। So guys, end up থাকি থাকা। শুটিং কৰিবলৈ এতিয়া ষ্টাৰ্ট কৰিলো। এতিয়া শান্তি বাই আহি আছে। এতিয়া আহিব এতিয়া আহিলে আৰু এইটো এটা স্ক্ৰিপ্টটো লৈ লওঁ। তাৰপিছত নেক্সট এইটো এটা স্ক্ৰিপ্ট পুখুৰী পাৰত লৈ লওঁ। এনেকৈ পুখুৰী পাৰত নাছিলে এতিয়া শান্তি বাই। তাৰপিছত বেলেগ এটা স্ক্ৰিপ্ট লওঁ। So guys, আমাৰ অসমত বিলাক দেখিছেনে? বিলাক হ'ল ধানৰ খেতি। এতিয়া মানে কঠিয়া পেলাইছে আৰু অলপমান 2 সপ্তাহমান পিছতে মানে ধান হ'বলৈ ৰেডি হ'ব। এনেদৰে হয় খেতি হয়। মোর মন যে উন্মনা তুমি তুহি কামনা হো লাগি মনে রিঙিয়াই তোমার মানতে তুমি মোর মাথুর ধুয়ানা সজনা সজনা শ্বুটিং কৰাৰ মাজতে হাফ টাইমৰ লগতে এইপিনে ইনষ্টাগ্ৰামত ৰীল শ্বুট কৰিলোঁ। গাইজ হাফ টাইম শেষ হৈ গ'ল আৰু এতিয়া আৰু এটা জেগালৈ গৈ আছোঁ। তাতো অলপমান শ্বুটিং কৰিবলৈ বাকী আছে। যিসকল ফ্ৰেণ্ডে মোৰ এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক। ছাবস্ক্ৰাইব কৰাৰ লগে লগে মোৰ ভিডিঅ' ডাইৰেক্ট আপোনাৰ মোবাইলত শ্ব' হ'ব আৰু এনেদৰে ব্লগ ভিডিঅ'বিলাক পাই থাকিব আৰু এনেদৰে মনোৰঞ্জন ভিডিঅ' চাই নিজৰ লাইফটো হেপ্পী ৰাখক। থেংক ইউ। নাচিব জানো? আরে ওই নাচা মানুহখিনি ইয়াত তো গাইজ আমি ভিডিঅ' কৰাৰ সময়ত ধেৰে আহিজন চোৱা দৰ্শক। এয়া নাম কি তোমাৰ? হা? তৰালি। কিমান শ্ৰেণী পঢ়া? এনেকুৱা পঢ়ালে কেনেকুৱা হ'ব? তোমাৰ নাম কি? নাম ক'বলৈ ভয় খাই নেকি? আমাৰ
গাইজনী কি ধুনীয়াকে ক'ব এতিয়া ফটো খিচ অনে তামলে সো ফাইনালি গাইজ আমাৰ শুটিং শেষ হৈ গ'ল আৰু এতিয়া আমি ঘৰত গৈ আছো সন্দীপা বাই বাই কি হ'ল গুড নাইট গুড নাইট এইফালে দেখা নাপালো বাই বাই টাটা গুড নাইট লগ পাই আছো এটা নতুন ভিডিঅ'ত সো গাইজ